নমস্কাৰ, মই পল্লৱীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ বোৱাৰী মেখেলা চাদৰ কালেকশ্যনৰ চেনেললৈ। আজি মই হাতে বোৱা গামোচা কেইখনমান লৈ আহিছোঁ। আপোনালোকে মাছাজ কটন আৰু পকোৱা সূতাৰ পাটৰ লগতে টচৰ পাই যাব। এইখন হৈছে পকোৱা সূতাৰ গামোচা। চাওক, স্পেচ বহুত হ'ব। আপোনালোকে ঘৰত ৰাফ ইউজ কৰিবৰ কাৰণে পিন্ধিব পাৰিব। খুবেই ধুনীয়া, গৰমত পিন্ধিবলৈ খুবেই ভাল হয়। এইখন এখন মাছাজ সূতাৰ হয় পিন্ধা গামোচা। ৰোলিং পৰা হ'ব, লগতে সেউজীয়া আছোঁ। আৰু এইবোৰ ডিঙিত লোৱা গামোচা, সৰু ফুলৰ, খুবেই ধুনীয়া। এইবোৰ ডিঙিত লোৱা, যিহেতু আপোনালোকৰ খুবেই ডিঙিৰ কাৰণে স্পেচটো ভালেই হ'ব। আৰু লগতে এইখন হৈছে স্পেচটো অলপ সৰু হ'ব। এখন সৰু বাচ্ছা ইউজ কৰিবৰ কাৰণে খুবেই ধুনীয়া হয়। অলপ সৰু আহিব ইয়াৰ দীঘলটো। এইখন হৈছে সকলো ল'ব পাৰিব, ডাঙৰ লগতে সৰু সকলো ডিঙিত ল'ব পাৰিব। মূল্যবোৰ তেনেই কম হয়, মই কৈ দিয়া নাই, গোটেইবোৰে বেলেগ বেলেগ দাম হয়। আপোনালোকে স্ক্ৰীনশ্বট লৈ মোক হোৱাটছএপত মেছেজ দিব, মই জনাই দিম। এখন হৈছে মাছাজ সূতাৰ লগতে পাট সূতা বোৱা। গুণাৰ লগতে মাজত সৰু সৰুকৈ বুটা থাকিব। জাপি আৰু গছ বুটা লগতে পেপাৰ ডিজাইন কৰা হৈছে, খুবেই ধুনীয়া। ইয়াৰ দীঘলটো বহুতখিনি থাকিব, দীঘল আৰু বহলখিনি যথেষ্টখিনি থাকিব। দৰা বৰণীয়া গামোচা বুলি কোৱা হয়। আৰু এটা ডিজাইন লৈ আহিছোঁ মই, মৰা চৰাইৰ লগতে জাপি আছে আৰু এইকেইটা বুটা হ'ব ফুল থকা, লগতে গুণা আছে। এইখন হৈছে পাট সূতাৰ গামোচা, পাটৰ গামোচা, পাট লগতে মাছাজ কটন বোৱা হৈছে। সকলো ডিজাইনবোৰ বেলেগ বেলেগ হ'ব। দেখিছেনে, এযোৰকৈ মৰা চৰাই ডিজাইন হয়, লগতে জাপি আছে। মই ওচৰৰ পৰা দেখাই দিছোঁ জুম কৰি, খুবেই ধুনীয়া। আৰু এটা ডিজাইন লৈ আহিছোঁ মই, মৰা চৰা, এইটো পাখি মেলা নাই, লগতে পখিলা আছে বুটা মাজত, আৰু গুণা কাম কৰা হৈছে। জুম কৰি দিছোঁ মই, খুবেই ধুনীয়া হয়। ডিজাইনবোৰ খুব আনকমন ডিজাইন হয়। আপোনালোকে দৰা বৰণীয়া গামোচা ল'ব পাৰিব। ইয়াৰ দীঘল আৰু বহলখিনিও যথেষ্ট আছে। মৰা চৰাই পখিলাৰ লগতে জাপি হ'ব ডিজাইনটো। আৰু এখন হৈছে টচৰ গামোচা। মৰা চৰাই ঢোল লগতে জাপি আছে আৰু মাজত এনেকৈ সৰু সৰুকৈ বুটা থাকিব আৰু গুণা কাম কৰা হৈছে অলপ অলপ। খুবেই ধুনীয়া। লাগিলে আপোনালোকে স্ক্ৰীনশ্বট লৈ মোক হোৱাটছএপত কণ্টেক্ট কৰিব। জুম কৰি দেখাই দিছোঁ আপোনালোকক। টচৰ গামোচাহে এখন। ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।